নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো, যাৰ নাম হ'ল অনন্যা আৰু নমিতা। আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছো আৰু আজি আছে আমাৰ ভণ্টিৰ মমাহঁৰ ভণ্টিৰ অন্নপ্ৰসন আৰু তালৈকে আমি যাবলৈ এতিয়া ৰেডি হৈছো আৰু তেনেহ'লে ভিডিঅ'টো চাই থাককনো কোন কোন যাম আমি তালৈ, স্কিপ নকৰাকৈ চাই থাকক। আৰু ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো, যদিহে আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে আমাৰ চেনেলটো চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়াহে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে চাবলৈ পাব। তেনেহ'লে ব'লকচোন ৰেডি হৈ লওঁ, তাৰপিছতে আপোনালোকক দেখুৱাম আমাৰ লুকটো। হাই ফ্ৰেণ্ডছ, মই বৰ্তমান ৰেডি হৈ গ'লোঁ আৰু যাবলৈ এতিয়া ওলাইছোঁ আৰু মাও ওলাইছে, পাপা ৰেডি হৈ গ'ল আৰু মা ওলাই লওক, তাৰপিছতে আপোনালোকক দেখুৱাম। আৰু মোৰ ড্ৰেছটো আজি এইটো দেই, তলৰ পৰা তললৈকে দেখুৱাই দিছোঁ, ভালকৈ দেখুৱাই দিম বাৰু। মা ৰেডি হৈ লওক, ঠিক আছে। হাই ফ্ৰেণ্ডছ, বৰ্তমান আমি ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ আৰু গেট খুলিছে মায়ে, মাকো দেখুৱাই দিম বাৰু। আৰু এতিয়া এয়া গাড়ীখন চাফ চিকুণ কৰি লৈছে আৰু ক'বলৈ গ'লে বোলে গাড়ীবিলাক চাফ চিকুণকৈ নিব লাগে, চকাত পাতি দিব লাগে, সেইবিলাক কৰিছে আৰু পপাই। আৰু কৰি মই ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ আজি কোন কোননো যাম আমি। আমাৰ লগত যাব মা, পপা আৰু মই, কিয়নো আমাৰ তিনিজনেই সদস্য আৰু তিনিজনেই যাওঁ আমি ক'বলৈ গ'লে। আৰু এইখন হৈছে আমাৰ গাড়ী আৰু এতিয়া যাম আৰু মাক দেখুৱাই দিম বাৰু আপোনালোকক। চাই থাকক ভিডিঅ'টো, মা আহিছে, গেটখন খুলি লৈছে, তাৰপিছত দেখুৱাই থাকিম। হাই ফ্ৰেণ্ডছ, আমি এতিয়া আহি আছোঁ, এইফালে পপা আৰু এইফালে মা বাছত আছে দেই, সেয়া মা। আৰু এতিয়া আমি গৈ থাকোঁ, গৈ পাই আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো। 20 লাখতকৈ ওপৰত গাড়ীখনৰ দাম। মনে হ'ল নেকি তেলটো? এয়া আহি পেলাই তেল ডিপু পাইছোহি। গাড়ীত এতিয়া পেট্ৰল ভৰাব লাগিব, চাই থাকক দেই। আমি এতিয়া তেল ডিপুৰ পৰা গৈ মানুহ এগৰাকীক ল'ব লাগিব। আপোনালোকে চাই থাকিবচোন কাক ল'ম, তেওঁকো আমাৰ লগতে লৈ যাব লাগিব যিহেতু, সেইকাৰণে এতিয়া আমি আকৌ তালৈ যাম, তাৰ পৰাহে মাৰ ঘৰলৈ যাম। ফ্ৰেণ্ডছ, আমি ল'ব খোজা মানুহজনী এটা লৈ ল'লোঁ, চাওকচোন কোন আহিছে। সেয়া মাহী এটা, এৰা চা, হাই কৈ দিয়া। সেয়া আৰু এইফালে পাপা, আমি এতিয়া গৈ আছোঁ, তাৰপিছত তাৰপালৈকে আপোনালোকক ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম। ফ্ৰেণ্ডছ, মই বৰ্তমান আহি পাই গ'লোহি মামাৰ ঘৰ আৰু এতিয়া দেখুৱাম কোন কোন আহিছে আজি অন্নপ্ৰসন্নলৈ বুলি। আৰু ব'লক তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া আমাৰ প্ৰথমে আজি মানুহজনী দেখুৱাম দেই, ৰ'বা দেই, টিকলুক দেখুৱাম প্ৰথমে দেই। এইখিলা হাঁহো এইজনী টিকলু, অন্নপ্ৰসন্ন আজি এইজনী ভাগৰ, এইজনী টিকলু। তাৰপিছতে এইফালে আমাৰ মা, এইফালে মাহী এটা, আৰু এইফালে হেৰি এয়া গাড়ীত যে আহিছিলে আমাৰ লগত আলহীগৰাকী, সেইগৰাকী। তাৰপিছত দেখুৱাই এয়া সঞ্জীৱ বৰাই। তাৰপিছত আৰু দেখুৱাম বাৰু কোন কোন আছে। এয়া আইতা,
এ আইতা এ আইতা দেই হাই কোৱা শাক কুটা মানুহ ভিডিঅ'টো চাই থাকক লাষ্টলৈকে স্কিপ নকৰা হাই ফ্ৰেণ্ডছ এয়া মই ভণ্টিক লৈ আছো আৰু এতিয়া বনোৱা মেলা চলি আছে এতিয়া আমাৰ মামী আৰু কোন কোন আছে দেখুৱাইছো আপোনালোকক চাওকচোন ভিডিঅ'টো এইফালে চাই দিয়া এইফালে মাছ বনাই আছে সেইফালে তাৰপিছত মা মায়ে মটৰ পনীৰ বনাই আছে খোৱা ললো নি এ মামী এইফালে মই যাক বহুত বেছি ভাল পাওঁ ককা আৰু এইফালে কোন আছে চাওকচোন আপোনালোকে কি কৈছে এইফালে বেলুন ফুলোৱা কাৰ্য চলি আছে নেদে কিবা দৰাখন মাৰি লৈছে মানে টিকলু এটা আছে দিগদাৰ কৰিছে সেইটো কাৰণে আৰু এজনী আমাৰ টিকলু অনুপ্ৰিয়া হয় নাই হয় নহয় এফালে বৰষুণ দিছে ভিডিঅ'টো চাই থাকক তেনেহ'লে লাষ্টলৈকে স্কিপ নকৰাকৈ ঠিক আছে এয়া আমাৰ অন্নপ্ৰসন্নৰ কাৰণে থালিকেইখন সজাইছে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে দেখুৱাই দিম আমাৰ আইতা সেয়া চাকি জ্বলাইছে এইফালে মা চাই থাকক ভিডিঅ'টো লাষ্টলৈকে হেপী হেপী শুভ অন্নপ্ৰসন একদম একোৱে মুখত যাব নিদিবা এনেই এচালাক মাৰি দে একো নিদিবা মুঠত তোমাৰ এই বাতিটো ধুই লোৱা আকৌ পানী যে দি থৈছো বাতিটো ধুই দিয়া অকণমান দাইল অকণমান দিল অকণমান লগাই দিম মাছ দিম তাৰপৰা এই চালাডটো তাতো লগাই দিব ৰ কি চোৱে ধৰিব আহিব তাই ধৰা ধৰা কিতাপে ধৰণে বহি ধৰা 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 পইচাটোহে তাই ৰবি ৰ নিজে চাই পেলাই ধৰিব তথাপি স্পিন ধৰিবি মানুহবোৰ দেখা নাই ইমান দিন মানুহবোৰ নেদেখা নহয় পপাং মাৰি দিয়া পপাং মাৰি দিবি কৈছো সেইবোৰ এয়া কেক খাইছে আৰু ফুল এপাহ দিয়া আছে ডাঙৰকে আৰু ফুলপাহ মই খাম বুলি ভাবিছো আৰু মানে ভাবিলো আৰু ইয়ামি
বহুত টেষ্টি হৈছে আৰু এই কেকটো আনিছিলে মনীষা বিকাৰীৰ পৰা বহুত ধুনীয়া বনাই দিয়ে মনীষা বিকাৰীৰ পৰা মোৰ বাৰ্থডেটো মই কেক আনো ভাল লাগে মানে মনীষা বিকাৰীৰ পৰা কেকটো আনিলে এটা সোৱাদ হয় চাই থাকক তেনে ভিডিঅ'টো লাষ্টলৈকে হাই ফ্ৰেণ্ডছ মই বৰ্তমান খাই আজৰি হ'লোঁ আৰু ঢেৰ মানুহ আহিছে ভিডিঅ'টো কৰিবলৈ সুবিধা নাপালোঁ ইটো সিটো কাম বনত মানে ব্যস্ত হৈ থাকিবলগীয়াও হৈছে ভণ্টিক লৈ থাকিবলগীয়া হৈছে মামী কাম কৰি আছে আৰু দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকক লাষ্টলৈকে ফ্ৰেণ্ডছ বৰ্তমান আমি মামাৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদিহে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাব আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেন্তে আপোনালোকৰ বন্ধু বান্ধৱী